নমস্কাৰ বন্ধু বান্ধৱীসকল মই Gunjon আৰু আপোনালোকে চাই আছে Gunjon ব্লগছ ইন্টাৰভিউ বন্ধুসকল এটা একেবাৰে বেয়া খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আজি বেয়া খবৰ মানে একেবাৰে বেয়া খবৰ কিছুমানে চাগে আজি খবৰটো শুনাৰ লগে লগে কান্দিয়ে পাব হসকে বেয়া খবৰ মোৰো বেয়া লাগিছে কাৰণ এতিয়া যেটো লকডাউন সময় 3-4 মাহ লকডাউন হৈ আছে সেই সময়খিনি আমাৰ নতুন প্ৰজন্ম একচুয়ালি আমাৰ যিবিলাক ডেকা গাভৰু আছে সকলোবিলাকে এই গেমটো খেলি সময় অতিবাহিত কৰিছিলে বন্ধুসকল এতিয়া বেয়া খবৰটো হল যে আমাৰ ভাৰতবৰ্ষত যেটো এতিয়া মোবাইল গেম আছিল আমাৰ নতুন প্ৰজন্ম অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ লগতে সকলোৱে খেলে হেতু এই গেমটো খেলে PUBG টো খেলে সেই PUBG টো এতিয়া বন্ধ হোৱাৰ কথা মানে উলাই আছে আলোচনা হৈ আছে এতিয়া হেতু সিদ্ধান্ত হোৱাগে নাই বন্ধ হ'বনে নহব কিন্তু এতিয়া বন্ধ হোৱাৰ মানে আশংকা আছে হেতু কাৰণ বন্ধ হ'ব পাৰে কাৰণ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত যিখন মানে আলোচনা চক্ৰ হৈছিল যিখন মিটিং হৈছিল হিহঁতৰ সাংসদত যিখন আলোচনা চক্ৰ হৈছিল তাত সিদ্ধান্ত বহন কৰিছে কাৰণ মতপোষণ কৰিছে সিদ্ধান্ত ভাগে নাই মতপোষণ কৰিছে যে যেটো এতিয়া মোবাইল এপছ মানে গেম হয় PUBG দ্বাৰা আমাৰ নতুন প্ৰজন্ম মানুহে বহুত আসক্ত হৈ পৰিছে এতিয়া কিছুমান ছাত্ৰ ছাত্ৰী আছে পঢ়াশুনা কৰা ছাত্ৰ ছাত্ৰী আছে PUBG যেতিয়াৰ পৰা আহিলে মানে তেতিয়াৰ পৰা সেই PUBG গেমটোত বেছি আসক্ত হৈ পৰিছে মানে নিচা হৈ পৰিছে এটা PUBG গতিকে এতিয়া হেতু কাৰণে বন্ধ হোৱাৰ মানে সিদ্ধান্ত লব সাকে এটা PUBG বন্ধ হ'ব পাৰে একেবাৰে সিদ্ধান্ত হোৱাগে নাই যে বন্ধ হ'বই কিন্তু হিহঁতে মতপোষণ কৰিছে যে PUBG আমাৰ নতুন প্ৰজন্মক আসক্ত কৰিছে আমাক বিপথে পৰিচালিত কৰিছে আৰু PUBG কাৰণে বহুত ঘটনা সংঘটিত হৈছে বৰ্তমান আমি এনেকে নিউজে পাই থাকো যে PUBG কাৰণে বহুতে সুইসাইড কৰিছে আত্মহত্যা কৰিছে বহুতে এক্সিডেন্ট হৈছে PUBG কাৰণে মানে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু PUBG কাৰণে বহুতে পঢ়াশুনা বাদ দিছে তেনেকৈ আৰু কিছুমান কথা মানে উলাই থাকে মানে সামাজিক মাধ্যম সোশ্যাল মিডিয়াত প্ৰচাৰ হৈ থাকে প্ৰখাৰ হৈ থাকে এটা বন্ধুসকল হেতু কাৰণে মানে এতিয়া যেটো PUBG গেম সেই PUBG গেমটো বন্ধ হোৱাৰ আশংকা আছে এটো চিয়ৰ নহয় যে কিন্তু হ'ব কিন্তু এটা কথা বন্ধুসকল আপোনালোকে যদি সকলোৱে চাই ভাবি চাই তেন্তে দেখিব সকলোৱে যে আগতে এইবিলাক খেলা হৈছিল ফুটবল খেলিছিলো আমি ক্ৰিকেট খেলিছিলো আমি কিবা টাংগুটি বুলি কয় হেবিলাক খেলিছিলো ছোৱালীবিলাকে হেতালি খেলিছিলে ৰজাৰাণী খেল তাৰ পিছত আমি আগতে যদি ফুটবল নাপাও ৰবাব টেঙা খেল খেলিছিলো ফুটবল খেল খেলিছিলো মাৰ্বল খেলিছিলো তাৰপিছত লুকা ভাকু খেলিছিলো তাৰ পিছত তেনেকে ভলি খেলিছিলো হকি খেলিছিলো মানে বহুতে খেল খেলিছিলো আগতে কিন্তু এতিয়া যিবিলাক মোবাইলৰ এপছ লঞ্চ হল ন মানে যেনেকে এতিয়া PUBG বা ফ্ৰী ফায়াৰ হয় তেনেকুৱা ধৰণৰ যেতিয়া গেম বিলাক লঞ্চ হল মোবাইলত তেতিয়া কিন্তু হেবিলাকৰ প্ৰতি আমাৰ নতুন প্ৰজন্ম একচুয়ালি হেবিলাকৰ প্ৰতি মানে দুৰ্বল নোহোৱা হল হিহঁতৰ হেবিলাকৰ প্ৰতি মানে আগ্ৰহী নোহোৱা হল এতিয়া সকলোৱে মাত্ৰ লাগি থাকে PUBG ফ্ৰী ফায়াৰ আৰু কিছুমান মোবাইল এপছত মানে লাগি থাকে মোবাইল গেমত লাগি থাকে হেতু কাৰণে বন্ধুসকল এতিয়া PUBG বন্ধ হোৱাৰ আশংকা খুবেই বেছি বন্ধ হ'ব পাৰে কাৰণ এটো আমাৰ ভাৰতীয় সেনায়ও দাবী কৰিছে যে এটো বন্ধ কৰিব লাগে 89টা এপছ বন্ধ কৰিব লাগে আৰু তাৰ ভিতৰতো পৰিছে আমাৰ PUBG গতিকে বন্ধুসকল এটো বন্ধ হ'ব পাৰে PUBG আৰু বন্ধুসকল এটা কথা মন কৰিলে সকলোৱে দেখিব যে আগতে গল্প কিতাপ বহুতে পঢ়িছিলে মানে ছুটি গল্প হওক বা উপন্যাসে হওক হেবিলাক বহুত পঢ়া হৈছিল আগতে বহুত হেবিলাক বিক্ৰী হৈছিল বজাৰত কিন্তু আজিকালি যেতিয়া মোবাইলত বিভিন্ন ধৰণৰ গেম বিলাক লঞ্চ কৰিলে তেতিয়া হেবিলাকৰ প্ৰতি বেছি আগ্ৰহী হল সকলোৱে এইবিলাক কিবা গল্প পঢ়া বা কিবা উপন্যাস পঢ়া বা কিবা অন্য বাহিৰা কিতাপ পঢ়াটো একেবাৰে বাদ দি দিয়া হল কাৰণ আমি এইবিলাক কিছুমান এপছ কিছুমান গেম হেবিলাকৰ প্ৰতি বেছি ইন্টাৰেষ্টেড হৈ পৰিলো বেছি আগ্ৰহী হৈ পৰিলো গতিকে আজি আমি এটা ভালকে ছুটি গল্প নাজানো আমি এটা ভাল কবিতা নাজানো আমি এখন উপন্যাস নপঢ়ো আজি সময়ত তেনেকুৱা হৈ গৈছে বন্ধুসকল গতিকে এটা যদি PUBG বন্ধ হৈ যায় তেতিয়া কিন্তু আমি দুখ কৰিব নালাগে আমি এইবিলাক অধ্যয়ন কৰিব লাগে কাৰণ আমি যদি এখন গল্প কিতাপ পঢ়ো এখন উপন্যাস পঢ়ো বা কিবা বাহিৰা কিতাপ পঢ়ো তেতিয়া আমি তাৰ যোগেদি আমি কিছুমান জ্ঞান আহৰণ কৰা হয় আমি কিবা এটা বেলেগ ধৰণৰ জ্ঞান পাওঁ হেতু একচুয়ালি আমাৰ বেছি এটা প্ৰফিট হয় আমাৰ কাৰণে এটা বেছি লাভজনক হয় কাৰণ আমি তাৰ পৰা এটা বেলেগ এটা জ্ঞান অৰ্জন কৰিব পাৰো কিন্তু PUBG যোগেদি আজি আমাৰ সময় নষ্ট হৈছে হয় এটো যোগেদি এনজয়মেন্টও হয় আমি উপভোগ কৰিব পাৰো সময়বোৰ আমাৰ সময়বিলাক পাছ হয় কিন্তু ইয়াৰ যোগেদি আমাৰ বহুতো সময় নষ্ট হৈছে আৰু আমাৰ নতুন প্ৰজন্মক এটা বহুতে বিপথে পৰিচালিত কৰি নি আছে কাৰণ কিছুমানে এতিয়া PUBG খেলে ঘৰৰ ভিতৰৰ পৰাই নোলায় ঘৰৰ ভিতৰৰ পৰা ওলাবলৈকে পাহৰে দিন নে ৰাত হেতু পাহৰে তাৰিখটো বাদে দিয়া
আজি কি বাৰ কিমান তাৰিখ সেইটো বাদে দিয়া সেইবিলাক খবৰে নাজানে একো সেইটো মানে এতিয়া আমাৰ নতুন প্ৰজন্মৰ কাৰণে একেবাৰে বেয়া প্ৰভাৱ পৰিছে পাবজিৰ যোগেদি গতিকে বন্ধুসকল পাবজিটো যদি বন্ধ হয় তেতিয়া আপোনালোকে হতাশ নহব মানে কাম কৰক নিজৰ কৰ্মত আগবাঢ়ি যাওক সকলোৱে বাহিৰা কিতাপ পঢ়ক বা বেলেগ কিবা কিবি ভাল ভাল ভিডিঅ' চাওক ইউটিউবতে হওক বা বেলেগত তেনেকে চাওক চিনেমা চাওক ভাল ভাল চিনেমা চাওক সেইবিলাক কৰি সময় অতিবাহিত কৰিব কিন্তু পাবজিটো যদি বন্ধ হৈ যায় আপোনালোকে দুখ নকৰিব আকৌ আহিব পাৰে তেনেকুৱা এটা খেল আহিব পাৰে আৰু এইটো সিদ্ধান্ত এতিয়ালৈকে হোৱাগে নাই যে বন্ধ হ'বই কাৰণ এইটো এতিয়া ইণ্ডিয়ান আৰ্মিয়ে সেইটো মানে কৈছিলে যে বন্ধ হ'ব লাগে 89টা এপছ বন্ধ হ'ব লাগে আৰু তাৰ কাৰণে আজি শশী থাৰুৰৰ নেতৃত্বত মানে আলোচনা হৈছিলে সেই আলোচনাত এটো মত পোষণ কৰা হৈছিল তাৰ সিদ্ধান্ত লোৱা নাই বন্ধুসকল আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো আৰু নতুন এটা ভিডিওলৈ আকৌ আগবাঢ়িম আপোনালোকৰ ওচৰলৈ আজি বাই বাই